নমস্কাৰ গাইছ। তো আজি কলিতা জনগোষ্ঠীৰ ৩ নম্বৰ দিন। তো আজি শেষ হ'ব চব। কালি মই ব্লগ বনাব নলোঁ কাৰণ কালি মোৰ গলৰ মাতটো ভাঙি আছিল। চ' আজি বনালোঁ। তো কি হয় ভিডিঅ'টোত আগত চাই থাকক গাইছ। আগৰ ব্লগটো যোনে যোনে চাইছিল তাত যি বস্তু দেখুওৱা নাই এইটো ব্লগত দেখুৱাবলৈ চেষ্টা কৰিম। তো ব্লগটো সম্পূৰ্ণ এণ্ড চাই থাকিব। তো ভাল লাগিব নিশ্চয়। মই ব্লগটো ভাল লগাব চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক। এক কাষতে আছোঁ মই কলিতা জনগোষ্ঠী মিটিঙত, তালৈ যাওঁ। লগতে আছে মোৰ বাইকখন। তো ইয়াৰ লগত আছোঁ মই অলপ টাইম বহি ব্লগটো ষ্টাৰ্ট কৰিলোঁ ইয়াত। তালৈ যাওঁতে লগতে এটা বস্তু দেখাওঁ যে এইটো হ'ল মোক দিছিল জোনমণি কলিতা মোৰ নাম, আৰু এটা লেখা আছে ব্যৱস্থাপনা। বাট আই ডোণ্ট ন' বাট ব্যৱস্থাপনা। তথাপিতো লৈ থৈ দিছোঁ গলত, মানে লেবেলত গলত এতে নমাই থৈ দিছোঁ। তো তালৈ যাওঁ। তো আপোনালোকে জ্বলক মোৰ লগত। তো গাইছ এই পিছত মোৰ মিটিং, এইটো আমাৰ কাৰ্যালয় আগতে যি দেখাইছিলোঁ, আৰু এই মই গাড়ী পাৰ্ক কৰি থলোঁ ইয়াত। তো যাওঁ মিটিঙলৈ, জ্বলক। তো গাইছ আমি এটা বলছো এইফালে রাস আছে দালি আনাই, দালি এলি ভাত হ'ব। তো গাইছ দালি আহি গেল। এই মাইনাটো দালি লৈ আহিছি, আনি আছে নেকি কোৱা নাছোঁ আৰু দালি দি বেছি কৰি। তো গাইছ ডাইৰেক্ট ভাত খাই কিনে আমি আহি পালোঁ। এই কাৰণ আমি এনেকৈ ভাত খালোঁ কি ডাইৰেক্ট উঠিব পৰা নাছিলোঁ, সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল। এতিয়া আহি আমি বাঁহৰ গাছৰ কাষত। তো এতিয়া কি হয় আগত চাই থাকক। তো আমি দেখাম। তো এতিয়া অলপ টাইম আমি বেলেগত যাওঁ ক'ৰবাত। তো গাইছ ঘৰৰ পৰা আহিলোঁ কাপোৰ চাপোৰ পিন্ধি। লগত আছে মোৰ লগত সিদ্ধু মুছেৱালা। তো যাওঁ আমি তালৈ আৰু একবাৰ। তাতে চব বস্তু দেখাব লাগিব। তো আকৌ যি দেখাও নাই। তো পূৰা ব্লগটো চাই থাকক। তো আজি দুখৰ দিন বুলি নকওঁ, আজি শেষ হ'ব, সেইকাৰণে অলপ মনটো বেয়া লাগি আছে। তথাপিতো অলপ মনটো ভালো লাগি আছে। এটা আছিল মোৰ আগৰ পৰা, তথাপিতো আৰু আজি এটা পালোঁ। সেয়ে কি পালি জিএফ আছে হা শুনি চাব চৰি গাইছ মোৰ নাই। এনে অলপ ফূৰ্তিতে ক'লোঁ থাকা বুলি। মোৰ নাই মানে মোক নাচাও কোনো ভালকেও। ছিংগল লাইফ জিন্দাবাদ। তো জ্বলক তালৈ যাওঁ। তো গাইছ তাৰ পৰা আহি ডাইৰেক্ট আমি ভিতৰত সোমালোঁ। এখন দোকান, এটা বস্তু কিনিছোঁ। চাওক বস্তুটো এইটো ভাল লাগছে না। তো এইটো লাগব মোক মানে কামত দিব। তো এইটো আছে মোৰ তাত। তো গাইছ ঘূৰি ভোক লাগি গৈছি। তো এতিয়া খাব বহিছোঁ। এই ঘুগনি আৰু ব্ৰইলাৰ ভাজা আছে। আমি খাই চাই লৈ আহিলোঁ। কি আছে মোৰ লগত পুৱাৰ পৰা কেতিয়া খাব মানে মুখখন ফুলি গৈছে। চাওকচোন কেনেকৈ ফুলি গৈছি। মাৰিছে সকলোৱে মাৰিছে বোলে, গম নাপাওঁ কোনে কি মাৰিছিল। তো এতিয়া গায়ক উৎফুল আহে কৰি তো আপোনাক দহে আছে চাই দিয়ক। তো গাইছ গায়ক উঠিলে ইয়াৰ নাম বোলে আকাশ প্ৰীত। মই চিনি পোৱা নাছিলোঁ, আজি দেখিলোঁ। তো দ্যাট এনজয়। আৰু ফাইনেলি আমাৰ মঞ্চত ৰাগশ্ৰীয়া চাওক। আৰু উপস্থিত ৰাইজকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাক ইমান লিখালৈকে আছে আমাৰ গীত শুনিবৰ বাবে চাবৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ
তো ৰাকেশ দাৰ গান মাৰা হ'ল গাইছ এইটোৱে ৰাকেশ দা এতিয়া ঘৰত যাব চাগে তো ৰাকেশ দাই বহুত গান মাৰিলাকতো এতিয়া অলপ পানী পিয়া লাগছি নেকি এইটো বটলত কিবা আনি দিলে কোনোবা খাব এতিয়া পানী অলপ ৰাকেশ দা লাষ্টৰ মান ল'লাক তো এতিয়া গায়কে গান মাৰা হ'ল তো আমিও গান মাৰোঁ ফাইনেলি চব শেষ এতিয়া বাচ্ছি ঘড়ীত 3:03 মানে 3:03 তো ঘৰ পালোৱে মই আহিলোঁ অলপ স্কুটিৰ লগত চলি এটাৰ লগত এতিয়া ঘৰত যাই ঘুমাওঁ বিন্দাছ চব বস্তু চেছ আকৌ নাপলোঁ আকৌ লাঠিলোঁ তো চেছ